নম্ৰতা বৰা পিতৃ মাতৃক একাংশই এতিয়া দোষাৰোপ কৰিছে, মানে দুখ জাপি দিছে। নিজৰ সন্তান কেনেকৈ আছে, কি কৰি আছে, এইটো মানে নজৰ দিবলৈ কৈছে আৰু বিভিন্ন ধৰণৰ কিছুমান কথা কৈছে। নিজৰ ল'ৰা ছোৱালীক কি কৈছে, কি কোৱা নাই চাব লাগে, আমুক লাগে তামুক লাগে কৈছে। মই আপোনালোকক ক'ব বিচাৰিছোঁ, নম্ৰতাৰ বৰা পিতৃ মাতৃৰ গাত কোনো দুখ নাই। আপোনালোকে ভিডিঅ'টো চাই থাকক। মই কিয় দুখ নাই বুলি কৈছোঁ, আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকিলে গম পাব। আপোনালোকে ইতিমধ্যে গমেই পাইছে, নম্ৰতা বৰা আৰু লগত 4জন বন্ধু, মুঠ 5জন। তো কি হৈছে তাৰ খেলটো, 5জন বন্ধুৱে মিলি সিহঁতে শ্বিলঙলৈ গুচি গৈছে। ঠিক আছে, শ্বিলং ৰাতি 1-2টামান বজাত। আৰু য'ত আছিল নম্ৰতা, তো সেই ৰুমৰ পৰা ওলাই আহিছে আৰু যোনটো ছিকিউৰিটিজনক কৈছে যেন মই মেডিকেললৈ যাওঁ। ঠিক আছে, মেডিকেললৈ যাওঁ বুলি কৈছে আৰু ঘৰলৈ ফোন কৰিছে যেন এনেকুৱা নাই কথা, মই কাইলৈ সোনকালে উঠিব লাগে। তো যিহেতুকে এগৰাকী আইনৰ ছাত্ৰী হৈ আছে, আইনৰ যি মানে প্ৰেক্টিছ হৈ আছে ন, সেইবিলাক কৰিব লাগে। তো এনেকৈ বুলি ক'লে খেলটো, গম পাইছে নাই। তাৰপিছত 5জনকৈ বন্ধুৰ লগত একদম শ্বিলং গুচি গ'ল। আৰু শ্বিলং যাওঁতে নম্ৰতা বোলা যোনগৰাকী ছোৱালী দেই, ভিডিঅ'ত দেখা মতে গাড়ীত যাওঁতে ইজনৰ কোলাত বহিছে, সিজনৰ কোলাত বহিছে, মানে তেনেকুৱা। ইজনৰ কোলাত বহিছে, সিজনৰ কোলাত বহিছে। আপোনালোকে ভিডিঅ'টো দেখিলে গম পাব, ইজনৰ কোলাত বহিছে, সিজনৰ কোলাত বহিছে। তো এতিয়া কথা হ'ল, ইহঁতি গুচি গ'ল শ্বিলং। আৰু ঘূৰি আহোঁতে নম্ৰতা বৰা নামৰ যোনগৰাকী আইনৰ ছাত্ৰী, তো সেই আইনৰ ছাত্ৰীগৰাকী মৃত্যু হ'ল। তো এতিয়া কথা হ'ল, তো মৃত্যু হৈ গ'ল ইমানখিনিলৈকে। তো এতিয়া কি হ'ল খেলটো, নম্ৰতা বৰা পিতৃ মাতৃক দোষাৰোপ কৰি আছে। নম্ৰতা বৰা পিতৃ মাতৃক দোষাৰোপ কৰিবলৈ ইয়াত কি আছে, নম্ৰতা বৰা পিতৃ মাতৃয়ে ঠিক আছে নিজৰ সন্তানক যিটো শাসন কৰিব লাগে, শাসন কৰি 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 এগৰাকী আইনৰ ছাত্ৰী বনাই দিলে। চিন্তা কৰক, এগৰাকী আইনৰ ছাত্ৰী বনাই দিলে, তো তাত পিতৃ মাতৃৰ গাত কি দুখ আছে। এটা সময়লৈকে পিতৃ মাতৃয়ে নিজৰ সন্তানক বহুত শাসন কৰে আৰু এটা বয়স হোৱাৰ লগে লগে সন্তানে সেই শাসন কেতিয়াও নেমানে। এটা সময় থাকে মানে মাক দেউতাকৰ কথা শুনা, ঠিক আছে। তো এটা বয়সলৈকে নেমানে। এতিয়া কেনে নিজৰ জ্ঞান হ'ল, নিজৰ বুদ্ধি হ'ল, নিজৰ মতে কৰিব, ঠিক আছে। তো এতিয়া কথা হ'ল, তো এতিয়া ধৰি লওক আমাক এটা পিতৃ মাতৃয়ে আমাক কিবা এটা কৈছে, আমি যদি শুনো এইটো ভাল কথা বাৰু, আমি যদি নুশুনোতো বেয়া কথা। এতিয়া নম্ৰতা বৰাই যদি নিজৰ পিতৃ মাতৃৰ কথা শুনিছে এইটো ভাল কথা, যদি নুশুনেতো বেয়া কথা। হয়নে নহয় কওক আপোনালোকে। যদি নম্ৰতা বৰাই নিজৰ পিতৃ মাতৃৰ কথা যদি শুনিছে এইটো ভাল কথা, যদি নাই শুনাটো বেয়া কথা। আজিকালি বৰ্তমান সময়ত একাংশ মানে উঠি অহা যোনসকল লোক আছে, সেই লোকসকলে প্ৰায় পিতৃ মাতৃৰ কথা নুশুনেই আৰু নুশুনাৰ ফলতে এনেকুৱা হ'বলৈ গৈ আছে। এনেকুৱা হৈ আছে এইটো নুশুনাৰ ফলতে। যদিহে পিতৃ মাতৃৰ কথা শুনে নহয়, বহুত ভাল হ'ব। মানে নিজৰ পিতৃ মাতৃয়ে নিজৰ সন্তানক কেতিয়া বেয়া কথা চিন্তা নকৰে। সি লাগিলে পিতৃ মাতৃ অকৰা হওক অজলা হওক কোনো কথা নাই, নিজৰ সন্তানক কেতিয়াও বেয়া দিশলৈ নপঠিয়ায়। তো এতিয়া কথা হ'ল, কেনেকৈ কোনটো এংগুলত পিতৃ মাতৃৰ গাত দুখ হ'ল চিন্তা কৰক। হে, নিজৰ সন্তানে যদি কথা নুশুনিব, পিতৃ মাতৃয়ে যদি কোৱাৰ পাছত নুশুনিব, যদি পিতৃ মাতৃৰ লগত কাজিয়া লাগিবলৈ ল'ব, তেতিয়া কি পিতৃ মাতৃৰ গাত দুখ হ'ব নেকি? হে, চিন্তা কৰক। তো তেনেকৈ কিছুমান পিতৃ মাতৃয়ে নিজৰ সন্তানকো যি কৰ, যদি কিবা এটা কৰিছে নহয়, যদি ভুল কাম কৰিছে নিজে পস্তাবি, নিজে পাবিছোঁ, তো তেনেকৈ এৰি দিয়া যায়, ঠিক আছে। তো সেইটো কাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ, নম্ৰতা বৰা পিতৃ মাতৃক দোষাৰোপ নকৰিব। নিজৰ সন্তান ভাল হওক বেয়া হওক মতলব নাই, নিজৰ সন্তানৰ দৃষ্টিয়ে চাই। এতিয়া যোনটো কাণ্ড হৈ গ'ল, এই মানে জ্বলা জুইত ঘিউ কেতিয়াও নেঢালিব এতিয়া আপোনালোকে, গম পাইছে নাই। পিতৃ মাতৃৰ গাত কিন্তু দুখেই হ'ব নোৱাৰে। শুনিলে মানে বেলেগ কথা, নুশুনে নহয় এতিয়া। তো এইটো নকৰিবি। পিতৃ মাতৃক যদি সঁচা কথা কোৱা হ'লে যেন মই এতিয়া আমুকলৈ যাব লৈছোঁ ৰাতি 1-2টা বজাত, তেতিয়া পিতৃ মাতৃয়ে নিশ্চয় বাধা দিলেহেঁতেন, যেন ইমান ৰাতি কেলৈ যাওঁ আৰু কাৰ আগত যাবি, 4-5টা মতালত কিয় যাবি, এনেকৈ বাধা দিলে হয়। কিন্তু সেই কথাটো নক'লে, মিছা কথা ক'লে। তাত কি দুখ হ'ল। তো সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ, পিতৃ মাতৃৰ গাত কোনো দুখ নাই আৰু দোষাৰোপ নকৰিব, এইটোৱে ক'লোঁ। আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আৰু লগতে কমেণ্ট কৰিবলৈ একদম নাপাহৰিব। ধন্যবাদ।